Guys, welcome to my second channel. আজি মই আইছো সাইকেল রাইড কৰিব কাৰণে সাইকেল রাইড কৰিম মই আছো এই আকিবলৈ আছে মই য'ত কাম কৰোঁ অনাৰৰ মালিকৰ ল'ৰা আছে সি আজি মানে ছোৱালী চাব বুলি কৈ আছে হা ছোৱালী চাবৰ কাৰণে যাম আৰু মই যে কৈছিলোঁ ভাইটিৰ কথা এই খোলালি দেখাব নললো বাৰু এইটো বেয়া নাপাব আপোনালোকে ঠিক আছে আহোঁতে দেখাম দিয়ক কিন্তু এই মালিকৰ ল'ৰা আছে ছোৱালী চাম বুলি কৈ আছে ন এই ছোৱালীটো কোনখিনিত থাকে ক'ত থাকে নাথাকে আজি গুৱাহাটী চিটিত মই দেখাম বাৰু আৰু এই চাওক আগে আগে যাইছে মালিকৰ ল'ৰা হয় আমি দুটাই চাইকেল লৈ আহিছোঁ আজি ওলাই বৰ মজা কৰিম আজি আইছ কেৱল এনজয় আমি দুটা চাইকেল লৈ ওলাই আহিছোঁ চাওকচোন আমাৰ চাইকেল এয়া আমাৰ চাৰ্জাৰ আৰু এয়া আকিবুল এই সাইকেল লৈ আছে গার্লফ্রেন্ড যাব যায় আছে কি মজা হয় নে হ্যাঁ আকিবুল মজা নে মজা এতে ইয়াৰ পৰা ৰাইট ল'ব লাগে ৰাইট এটা বেছি দূৰ নাই বেছি দূৰো নহয় এইখিনিতে অকণমান দূৰ হয় পামে আৰু ওচৰতে হয় এই ভাই কি যাই আছে চাচি নাই পাব্লিক প্লেচ নহয় সেইকাৰণে মানে মনে মনে ভিডিঅ' কৰি আছোঁ চ' গাইজ ইয়াৰ গাৰ্লফ্ৰেণ্ডটো চাবৰ কাৰণে গৈছিল কিন্তু গাৰ্লফ্ৰেণ্ডটো ওলাই নাহিল এতিয়া মই যাওঁ আৰু মই পলাই আছোঁ মানে সি মানে যি যেনেকুৱা কৰি আছোঁ ন সি মাৰ খাব আজি সেইকাৰণে মই গুচি আহিছোঁ এতিয়া আহিছোঁ মানে আপোনালোকক যোনটো ৰাইড পূৰা কৰিম বুলি ভাবিছোঁ আজি চাইকেল ৰাইড কৰিম বুলি এই ৰাইডটো আজি পূৰা কৰিমেই চাওঁ এইখিনি হ'ল গুৱাহাটী ইয়াতে মই আহি পাই গ'লোঁ গুৱাহাটী ক্লাব আৰু শিলপুখুৰী হৈ আহিছোঁ মই ৰেল গেট পাৰ হৈ কিনে মই ইছলামপুৰ থাকোঁ ইছলামপুৰৰ পৰা শিলপুখুৰীৰ পৰা দোচা দোকানৰ পৰা এইফালে চিনিকুটি হৈ কিনে গুৱাহাটী ক্লাব হৈ মই যাম বাৰু পূৰা ধুনীয়াকৈ যিমান পাৰোঁ যিখিনি পাৰোঁ আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম তো বলক এতিয়া ভিডিঅ'টো চাই থাকক কেনেকুৱা লাগে চাই কিনে যদি ভাল লাগে ভিডিঅ'টো অৱশ্যেই আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰি ক'ব আমাৰ গুৱাহাটী চিটি ৰাতিকে চাইকেল ৰাইড কৰি কিমান মজা চাই লওক কিমান মজা তামাম লাগে এইখিনি এটা ব্ৰিজ আছে এই ব্ৰিজখনতো আৰু মজা এইখন চাওক চাই লওক এই চাইকেল ভাল অলপ পিছে পিছে চেন পৰি যায় তে এই চেনটোৰ কি কৰিম মোৰ মাথাত কাম কৰা নাই এই ব্ৰিজত যদি পৰি কিনে যায় ন তে মই আৰু গৰু গাড়ীৰ তলত পৰিব লাগে চ' ভিডিঅ'টোতো তামাম হ'ব আজি গুৱাহাটী ক্লাব হৈ কিনে এই কি ক'ব চব জেগাত ঘূৰি ফুৰি আছোঁ চাইকেল ৰাইড কৰিম বুলি ওলাই আহিছোঁ চাইকেল ৰাইড মই পূৰা কৰিম এইখিনিৰ পৰা এইখিনিতে যিমানখিনি পাৰোঁ আমি কৰি আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম চাই থাকক ইমান চুদন হয় এই চাইকেলটো উঠাবৰ কাৰণে আৰু মানুহটো উঠিবৰ কাৰণে মোৰতো ভাগৰ লাগি গ'ল ইমান কষ্ট সেয়া ছুপাৰ বাইক ল'ম এটা আহি আছে নতুন বছৰত মোৰ ছুপাৰ বাইক তো আহি যাব এইখন মোৰ ছুপাৰ বাইক আপোনালোকৰ কেনেকুৱা লাগিছে এইখন এইখন ছুপাৰ বাইক মই দেখাই দিছোঁ এখন কেনেকুৱা লাগে আপোনালোকক এইখিনি মোক কমেণ্ট কৰি জনাব অৱশ্য কোনোবাই যদি গাড়ীৰ তলত পেলাই দিয়ে ৰে এটা হাতে দি গাড়ী মই চাইকেল চলাই আছোঁ কোনোবাই যদি পেলাই দিয়ে ন মোৰ যাব আৰু বেণ্ড বাজিব মোৰ মই এতিয়া মা
কি ভাগৰ লাগিছে উফ অকণমান জিৰাই লওঁ আৰু নোৱাৰোঁ চাচোন বুকখন কেনেকৈ কৰি আছে চ' এতিয়া মই অলপ পাৰ্চনেলি কথা পাতিম আপোনালোকৰ লগত মোৰ এটা এজনী গাৰ্লফ্ৰেণ্ড আছিল সেইখন ফটো দেখাই দিছোঁ আপোনালোকক চাব পাৰে এখন গাৰ্লফ্ৰেণ্ড মোৰ নিজৰ চব আছিল মোৰ নিজৰো আছিল আৰু কাৰো হ'ব দিছিলোঁ 3 বছৰৰ ৰিলেশ্যন দুদিনত থাকে ষ্টাৰ্ট হ'ল আৰু বহি নল'লে কাম নহ'ব চ' এতিয়া কওঁ 3 বছৰৰ ৰিলেশ্যন আমাক কি দুদিনত শেষ হ'ব পাৰে ইমান সপোন ইমান আশা ইমান মৰম কোনোবাই দিয়াৰ পিছত ল'ব পাৰে ৰিটাৰ্ণ হয়তো বান্দাটো হয় ছোৱালীটো হওক যিকোনো এটাৰ ভুল হৈছে এবাৰ চান্স দিব লাগে হয়নে নাই কিন্তু সেই ছোৱালীজনে মোক অলপ চান্স দিয়া নাই কাৰণ মোৰ নিজৰ ভুল আছিল তাক মই গুৱাহাটীত লুকিয়ে লৈ আহিছোঁ গুৱাহাটীত লৈ অহাৰ পিছত সি গ'ল আৰু বৰবাদ কাৰণ মূৰ্খ ছোৱালী হওক ল'ৰা হওক কিন্তু গুৱাহাটীত আহে সেই গুৱাহাটীত অহাৰ লগে লগ ছোৱালীৰ গ'ল ছোৱালী ল'ৰাই হওক যোনে হওক সি যাব আৰু কিন্তু আমিও এনেকৈ আছিলোঁ এনেকুৱা দিন আছিল আমি খাব পৰা নাই আমাৰ ঘৰটো ইমান দুখীয়া আছিল আমি মানুহটো ইমান দুখীয়া আছিলোঁ কিন্তু আজি মোৰ হাজাৰ ফেমিলি আছে মোৰ কিন্তু মোৰ আৰু কি টেনশ্যন মই দিম ভিডিঅ'টো যদি আপোনালোকে চাই কিনে ভাল পায় তো ভিডিঅ'টো লাইক কৰি দিব শ্বেয়াৰ কৰি দিব কাৰণ বহুত কষ্ট হয় ন ভিডিঅ' বনাওঁতে আৰু এইকেইদিন মোৰ ভিডিঅ' কিয় অহা নাই এই বুলি অহা নাই মোৰ গাৰ্লফ্ৰেণ্ডটো পলাই গৈছে বেলেগৰ লগত অলপ পইচা চাই কিনে চালা আজি 3 বছৰ হ'ল মই ইমান দি আছিলোঁ ইয়াক কিন্তু সি কেতিয়াও বুজি পোৱা নাই 3 বছৰ হ'ল ঠিক আছে 1 বছৰ নহয় 2 বছৰ নহয় 3 বছৰ হয় 3 বছৰ ইয়াক খুৱাইছোঁ ইয়াক ঘৰত দিছোঁ আৰে মই ইনকাম কৰি আছিলোঁ দিনত 1500 টকামান ইনকাম কৰি আছোঁ না মোৰ ইউটিউব চেনেল আছিল না কি আছিল আজি মোবাইল দি ইউটিউব চেনেল ভিডিঅ' বনাওঁ আৰু মোবাইল দি কিনে এৰি থাকোঁ কিন্তু আজি এই 8,000 টকা দৰমহাত 8,000 টকা চেলাৰীত মোৰ কাম কৰা অৱশ্যে হয় কওকচোন আপোনালোকে কেতিয়াও হয় নহয় কিন্তু আজি ইয়াৰ কাৰণে মই 8,000 টকা চেলাৰীত কাম কৰিছোঁ আৰু একলগ ধুনীয়াকৈ সুখত থাকিব গৈছিলোঁ আৰু ভাবিছিলোঁ 3 মাহ পিছত তোক লৈ আহিম কিন্তু মোৰ বয়স হোৱা নাই ন ইয়াৰ 20 বছৰ মোৰ 20 বছৰ ইয়াৰ 19 বছৰ কিবা এটা আছে নাজানো ইমান কিন্তু সেই ছোৱালীটো মাক চোৱাই ইমান ভাল পাই আছিলোঁ ইয়াক কিন্তু আজি মোক এৰি দিছে কিন্তু সি কেতিয়াও সুখত থাকিব নোৱাৰে জানে কিন্তু এই ভিডিঅ'টো যদি আপোনালোকক ভাল লাগে তো অৱশ্যই শ্বেয়াৰ কৰি দিব তাৰ তাত যাতে পাই যায় আৰু এই শ্বিলঙত ল'ৰাটো থাকে যে সি শ্বিলঙত নলবাৰীৰ হ'ল মাইকীটো তাই বিয়া পাতিছে সি গিৰেক হয় এটা মানুহৰ সেই মানুহটো কি পইচা দেখাই কিনে এটা ছোৱালী ল'ব পাৰে নোৱাৰে ন কিন্তু কি ক'ম আৰু আজিকালি দিনে এনেকুৱা আগৰ দিন নাই পুৰণা দিন নাই পুৰণা জমানা নাই কিন্তু কি ক'ম আৰু যোনটো পুৰা কৰিব কাৰণে আহিছোঁ সেইখন পুৰা কৰি দিওঁ পুৰা মানে কি আৰু এখন কথা ইয়াৰ কাৰণে মই 3 দিন 4 দিন হ'ল নাখোৱাই আছোঁ ইয়াৰ কাৰণে মৰিবৰ কাৰণে ৰাজি আছিলোঁ কি সি মোৰ কাৰণে ঘূৰি অহা নাই কিয় অহা নাই নাজানো আল্লাই জানে আমি মুছলিম হ'ব পাৰে আমাৰ কিবা ভুল আছে আৰু কি উপায় নাইতো গুচি গৈছে বাল কি আছেনো চেট আপোনালোকে কওকচোন কেইদিন মনত পৰিব 1 দিন 2 দিন 3 দিন 4 দিন 5 দিন 1 মাহ মনত পৰিব তাৰপিছততো নপৰে ন চেট কি বাল আছে ভাল পথ কি বাল আছে কেলা এইখিনিত লাগি যায় এইখিনি কি ক'ম আপোনালোকক ক'লে ন দিন দুনিয়া নাথাকে আৰু মোৰ লাভ ষ্টৰি আৰু ক'ম বাৰু পিছত ক'ম নেক্সট ভিডিঅ'ত তো বলক মই এতিয়া চাইকেল ৰাইডটো পূৰা কৰি দিওঁ চ' গাইজ এতিয়া মই ব্ৰিজৰ ওপৰেদি যাই আছোঁ পূৰা বিন্দাছ যাব পাৰিম বিন্দাছ ইমান
ইমান স্পীডত যাব কি আৰাম লাগছে নো এতিয়া হা কিমান আৰাম লাগিছে এতিয়া বা বেছি স্পীডত গ'লে ন বা চাইকেলটো কেনে কৰি খঙত থাকে দেখোন চাইকেলটো ইমান খং চাইকেলৰ কাইয়া এইটো ব্ৰেক মাৰি দিওঁ আইছা পৰি মৰি যাব খোজো চ' গাইছ মোৰ সপোন যোনটো আছিল ৰাইডৰ চাইকেল ৰাইডৰ সপোন যোনটো আছিল সেইটো পূৰা হ'ল এইফালে আপোনাৰ এই শিলপুখুৰী হৈ গুৱাহাটী গিলা হৈ ব্ৰিজ শৰাইঘাট চৰি কি কৈছোঁ মাস্ক সুদাই এলা গ'ল নেকি বে ভাল এলা 10টা নহয় 20টা নহয় এটা মোবাইলত সেই মাস্ক সুদা ভাঙিব খুজিছে এতিয়া গাইছ বাইদেউ ৰুমত যাম আমাৰ বাইকৰ ৰুম আছে এইটো হ'ল নেমু লৈছোঁ এটা চেনি লৈছোঁ পূৰা চৰ্বত খাই থাকিম মজাকে ইমান মজাকে আঁকিবলৈ চাওক এয়া ঐ কোন সময়লে হা ও বুজি যাবে না মই আহিছোঁ ৰ'বা হা টাটা বাই বাই কেনেকৈ কি চ' ইয়াতে হয় বাইকৰ ৰুম ইয়াতে নেমু লৈছোঁ এটা আৰু চেনি লৈছোঁ যাই কেনে কিন্তু এটা কথা দে খোৱাৰ সময়ত মই নেদেখাওঁ কাৰো নেদেখাওঁ হা খোৱাৰ সময়ত মই কাকো নেদেখাওঁ চ' গাইছ এতিয়া ৰুম আহি পাই গ'লোঁ চাইকেল ৰাইড কৰিবৰ কাৰণে আশা আছিল সপোন আছিল এতিয়া কাপোৰ চাপোৰ বহি কিনে খুলি কিনে বহি আছোঁ বহি কিনে নহয় খুলি কিনে বহি আছোঁ তো যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগি থাকে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট কৰি কিনে ক'ব কি লাগে তো এইখিনিলৈকে ভিডিঅ' আৰু নেক্সট ভিডিঅ'ত আৰু কিবা আহিব